ৰিভিউ অসমলৈ স্বাগতম জনাইছো। মঙলবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত চন্দ্ৰমোহন পাটোৱাৰীৰ মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰে ধৰ্মপুৰৰ কৈঠালকুছি অঞ্চলত। কেইবাটাও গুৰুত্বপূৰ্ণ পথ মেৰামতিৰ দাবীত পথ অৱৰোধ উত্তৰ ধৰ্মপুৰ আঞ্চলিক ছাত্ৰ সন্থাই। দাবী কৰে যে কৈঠালকুছিৰ পৰা চামতা, নলবাৰী, হাৰিভাঙা আৰু বৰমালৈ চাৰিওটা পথ অতি সোনকালে নিৰ্মাণ কৰি অঞ্চলবাসীক সকাহ দিব লাগে। নলবাৰী জিলাৰ অসম বিধানসভাৰ 61 নং ধৰ্মপুৰ বিধানসভা সমষ্টি এটা গুৰুত্বপূৰ্ণ সমষ্টি। এই সমষ্টিৰ চাৰিটা গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথ কৈঠালকুছি নলবাৰী, কৈঠালকুছি চামতা, কৈঠালকুছি হাৰিভাঙা টিহু। এই পথকেইটা এবছৰ পূৰ্বে বিভিন্ন ধৰণৰ গাঁত সদৃশ পৰিৱেশ হৈছিল। আমি উত্তৰ ধৰ্মপুৰ আঞ্চলিক ছাত্ৰ সন্থাই নিৰ্বাচনৰ পূৰ্বেই অসম চৰকাৰৰ সেই সময়ৰ গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বৰ্তমানৰ মুখ্যমন্ত্ৰী স্থানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, আমি পুনৰ নিৰ্মাণ কৰাৰ কাৰণে আৰু নলা নিৰ্মাণ কৰাৰ কাৰণে এই বজাৰ এলেকাত আমি স্মাৰক পত্ৰ দিছিলোঁ আৰু সেই স্মাৰক পত্ৰৰ কোনো সঁহাৰি আমি নাপালোঁ। আৰু সেই মৰ্মে আজি উত্তৰ ধৰ্মপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি আমাৰ একাংশ কৰ্মীৰ দ্বাৰা এই কোভিডসৃষ্ট পৰিৱেশৰ মাজত আমি সামাজিক বিধি মানি ইয়াত আজি পথ অৱৰোধ কাৰ্যসূচী অৱৰোধ কৰিছোঁ। আমি ইয়াৰ পৰা চামতালৈ যোৱা যি গড়কাপ্তানি পথ, এই গড়কাপ্তানি পথত দুজন মানুহ বাইকত যাব নোৱাৰে। এবাৰ গ'লে তেওঁলোকে গম পাব যে কেনেকুৱা তাত গাঁত। আৰু আমাৰ কৈঠালকুছি বৰমা যিটো গড়কাপ্তানি পথ, সেই পথটোত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে। যেন তাত একোটা পুখুৰী, তাত আমি মাছৰ পোনা আহি যাব পাৰিম, একোটা প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে। আমি এই প্ৰতিবাদৰ দ্বাৰা চৰকাৰৰ দৃষ্টি নিক্ষেপ কৰিব বিচাৰোঁ যে অতি শীঘ্ৰেই কৈঠালকুছি বৰমা, কৈঠালকুছি চামতা, কৈঠালকুছি নলবাৰী, কৈঠালকুছি টিহু হাৰিভাঙা এই গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথকেইটা মেৰামতি নহয়, পুনৰ নিৰ্মাণ কৰি সম্প্ৰসাৰণ কৰি আৰু কৈঠালকুছি বজাৰ এলেকাত নলা নিৰ্মাণ, দো চাইডে নলা নিৰ্মাণ কৰি আমাৰ যাতায়াতৰ কাৰণে সুবিধা কৰি দিয়ে যেন। অন্যলে পৰৱৰ্তী সময়ত ৰাইজৰ সহযোগত ইয়াতকৈ ব্যাপক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। নমস্কাৰ, ৰিভিউ অসমলৈ স্বাগতম জনাইছো। পুনৰ হ'ব নেকি কাৰ্বি আংলঙৰ পাণজুৰি গাঁৱৰ নীলজ্জকৰ